Hey guys, নমস্কাৰ বন্ধুসকল আজিৰ যেটো ভিডিও হয় হেতু বিশেষকৈ কলেজ ষ্টুডেন্ট আৰু স্কুল ষ্টুডেন্ট সকলৰ কাৰণে তো বন্ধুসকল ভিডিওটো হেকলৈকে চাই থাকিব বন্ধুসকল আপুনি কিবা লাজ পায় নেকি যে নাজানো বুলি ক'বলৈ কিবা এটা বিষয় আপোনাৰ লাজ লাগে নেকি যে নাজানো বুলি ক'বলৈ যদি আপুনি লাজ পায় তেতিয়া হলে আপোনাৰ বাবে কেৱল আজিৰ এই ভিডিওটো বন্ধুসকল কম যে যদি আপুনি কিবা এটা বিষয় নাজানে তেতিয়া হলে কম যে সেই বিষয়টো আপুনি নাজানো বুলি ক'বলৈ লাজ নকৰিব বৰঞ্চ যদি আপুনি নাজানে হেতু কোনো ডাঙৰ কথা নহয় বা হেতু কোনো লাজৰ কথাও নহয় বেয়া কথাও নহয় কিন্তু যদি আপুনি নজনাৰ পিছতে সেই গুণটো নজনা গুণটো যদি আপুনি নিজৰ মাজত লুকাই ৰাখে নিজৰ মাজত যদি সেই গুণটো যদি আপুনি লুকাই ৰাখি নিজকে যদি আপুনি জানো বুলি ভাবি থাকে তেতিয়া হেতু হৈছে লাজৰ কথা আৰু হেতু হৈছে বেয়া কথা ঠিক আছে যদি আপুনি নাজানে তেতিয়া হলে নাজানো বুলিয়ে কক আৰু যদি আপুনি জানে তেতিয়া হলে জানো বুলিয়ে কক আৰু সেই বিষয়টো যেটো জানে যিখিনি জানে সেইখিনি স্পষ্টভাৱে ক'বলৈ শিকক বা স্পষ্টভাৱে ক'বলৈ চেষ্টা কৰক সব বন্ধুসকল আপুনি হয়তো এটো কেতিয়াও নাভাবিব যে আপুনি নাজানো বুলি ক'লে সন্মুখৰ জনে কি ভাবিব আৰু আপুনি নাজানো বুলি ক'লে আনে কি ভাবিব আপোনাক লাজ দিব নেকি আপোনাৰ ওপৰত হাঁহিব নেকি গতিকে বন্ধুসকল আপুনি নাজানো বুলি কোৱাৰ মানে এটো কোনো বেয়া কথা নহয় বৰঞ্চ আপুনি শিকিব নিবিচৰাটোহে হৈছে আটাইতকৈ লাজৰ কথা ঠিক আছে আপুনি যদি নাজানে তেতিয়া হলে তাৰ পিছত যদি আপুনি সেই বিষয়টোৰ ওপৰত বা সেই বিষয়বস্তুটো আপুনি ভালকৈ জানিব বিচাৰে শিকিব বিচাৰে আপোনাৰ প্ৰচণ্ড হেপা আছে শিকাৰ হেতু হৈছে আটাইতকৈ ভাল কথা আৰু ডাঙৰ কথা ইয়াতকৈ ভাল কথা একো হ'বই নোৱাৰে যদি আপুনি নাজানো ক'বলৈ লাজ পায় তেতিয়া হলে আপুনি কেতিয়াও আপুনি একো শিকিবলৈ নোৱাৰে যদি আপুনি নাজানো বুলি ক'বলৈ শিকে তেতিয়াহে আপুনি বহুত কথা শিকিব পাৰিব আৰু নজনা বস্তু জানিব পাৰিব তো আজিৰ যেটো ভিডিও হয় হেতু হৈছে সেই সকলৰ কাৰণে যি সকল ষ্টুডেন্ট আৰু যি সকল কলেজ ষ্টুডেন্ট আৰু যি সকল স্কুল ষ্টুডেন্ট আছিল সেই সকলৰ কাৰণে তো সেই সকলৰ কাৰণে মোৰ এটা এইটোৱে যে মেছেজ এইটোৱে যে যদি আপুনি নাজানে কোনো এটা বিষয় তেনে হলে সেই বিষয়টো নজনাটো কোনো ডাঙৰ কথা নহয় জানিব নিবিচৰাটোহে লাজৰ কথা গতিকে যেটো নাজানে হেতু নাজানো বুলি কক আৰু যেটো জানে হেতু জানো বুলি কক আৰু স্পষ্টভাৱে কক